নমস্কাৰ। আজি সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন, যে বহুত আশা বান্ধি আছোঁ চবেই, যেনেকৈ মোৰ দৰে আজি বহুতেই আশা বান্ধি আছে মনত, যে ছেকেণ্ড লিষ্ট আহিবনে নাহে, নে কিবা এটা ভাল খবৰ শুনিব পাম। মনত সেইটোৱে খেলাই থাকে, শুওঁতে খাওঁতে চবেই সেইটোৱে ভাবি আছোঁ। কি হ'ব আজি, কি হ'ল আজি, সেই সকলোবিলাকৰ মই উত্তৰ আজি আনিছোঁ। নাজানো কিমান দূৰ সম্ভৱ হ'ব বা কিমান কি হ'ব, তথাপিও কিবা এটা আশাৰ ৰেঙনি দেখিছোঁ মই আজি যি দেখিলোঁ। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব, ষ্টেপ বাই ষ্টেপ মই কথাখিনি কৈ যাম, বুজি যাব। প্ৰায় 11টামান বজাৰ কথা, যেতিয়া ল'ৰাবিলাক মানে গেডাৰিংটো বেছি হৈ গৈছে, যেতিয়া বেছি হৈ গৈছে, তেতিয়া মানে লাহে লাহে পুলিচ বিষয়া বেছি দেখিবলৈ পোৱা গৈছে, আৰু লাহে লাহে নিউজ চেনেলবিলাকো বেছি আহিবলৈ ধৰিছে। আৰু নিউজে চবেই নিজৰ নিজৰ ল'ৰাবিলাকক নিজৰ নিজৰ মন্তব্যবিলাক সুধিছে, আৰু চবেই ধুনীয়াকৈ কৈছে। প্ৰতিখন ডিষ্ট্ৰিক্টৰ প্ৰায় ল'ৰাই চবেই ধুনীয়াকৈ কৈছে। তাৰ নিউজবিলাক যেতিয়া ধুনীয়াকৈ বাজিব ধৰিছে, বস্তুটো মানে বহল খাই গৈ আছে। তাৰপৰা বহুত সেনেকৈ প্ৰায় 1টামান বজালৈকে সেনেকৈয়ে থাকিব। তাৰপিছতে আমি এডভকেটৰ সৈতে কথা পাতিছোঁ চবেই, মানে কেনেকৈ কেছটো দিব লাগিব, কি কৰিব লাগিব, সেইবিলাক বস্তু মানে ডিছকাছ কৰি থোৱা হৈছে। তাৰ মাজতে খবৰ আহিলে যে DGP অফিচৰ পৰা কেইজনক মাতিছে। তাৰপৰা DGP অফিচত গুচি গ'ল, তেওঁলোকে DGP অফিচত কথা পাতিলে। প্ৰায় 8জনমান ল'ৰা গুচি গ'ল। তাত DGP অফিচত কথা পাতিলে, তেওঁলোকে নিজৰ নিজৰ যেতিয়া সমস্যাবিলাক ক'লে, তাৰপিছত DGP অফিচৰ পৰা যে ক'লে যে তোমালোক প্ৰতিখন ডিষ্ট্ৰিক্টৰ এজন কেণ্ডিডেটে নিজৰ নিজৰ নাম, এড্ৰেছ, ফোন নম্বৰ দি প্ৰতিটো বস্তু তুমি কিয় হেপী নহয়, কাট অফটোক লৈ কিয় হেপী নহয়, ক'ত ভুল হৈছে বা কিয় তুমি অসন্তুষ্টি, বস্তুটো পইণ্ট ৱাইজ দেখাই দিবৰ কাৰণে মানে ৰাফ পেপাৰখন দিব, তাতে লিখি জমা দি দিব কৈছে প্ৰতিখন ডিষ্ট্ৰিক্টত। তাৰপৰা খুব সোনকালে তাৰ চলিউশ্যন তেওঁ কৈছে যে এইখিনি CMলৈ পঠিওৱা হ'ব, বস্তুটো মানে বিতংভাৱে ইয়াক বিশ্লেষণ কৰা হ'ব, তাৰপিছতে কিবা এটা নিশ্চয় ডিচিশ্যন দিব। সেইটোৱে আছিল। চবেই কষ্ট কৰিলে, চবেই নিজৰ মানে ধৈৰ্যটোৰ কাৰণেই আজি সেইটো পৰিস্থিতি হৈছে। মই আশা কৰোঁ কিবা এটা নিশ্চয় হ'ব, বা কাট অফটো কিমান উঠা নমা হয় সেইটো কোনেও ক'ব নোৱাৰে, কিন্তু নিশ্চয় হ'ব, কিবা এটাতো হ'ব, সেইটোৱে হৈছে আশা। বাকী দেখা যাওক, আজি 17 তাৰিখ হৈছে, খুব সোনকালে কিবা এটা আমি আশা দেখিবলৈ পাম। চবেই হতাশ নহ'ব, হ'বই আৰু যদি পাবলগীয়া আছে পাম, নাপায় যদি নাই। যদি এটা পোষ্টত 5জনীয়ে মাতিছেও, তেতিয়াহ'লে কোনো কথাই নাই। কিন্তু কিছুমান ডিষ্ট্ৰিক্টত মানে এনেকুৱা হৈছে য'ত কাট অফতকৈ বেছি পোৱা ল'ৰা নামো নাই অহা। সেনেকুৱা বহুতকেইটা জেগাত হৈছে, বহুতকেইজন ল'ৰাৰ লগত হৈছে। কাৰণ সেইটোৰ পৰাই ধৰিব পাৰি যে নিশ্চয় ছেকেণ্ড লিষ্টৰ কিবা এটা সমাধান ওলাব, কিবা এটা হ'বই। মানে এইকেইদিন গুৱাহাটীতে থাকিম, বাকী দেখা যাব কি হয়। আকৌ কাইলৈ হয়তো কি হয় দেখা যাব, তালৈ যাম। আকৌ চবেই যি ল'ৰাই আমি কণ্টেক্ট কৰি আছোঁ, গোটেইকেইজন যামেই তালৈ, কিবা এটাতো হ'ব। চাই থাকিব, যদি কিবা নতুন আপডেট আহে মই তাতে থাকিমেই, ইয়াতে আছোঁৱেই। আপডেটবিলাক পালে আপোনালোকক দি থাকিম। বাকী আপডেটবিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব, লাইক কমেণ্ট কৰিব। চ' থেংক ইউ।